নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ আছামিজ ফাৰ্মাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি নতুন এটা খণ্ডলৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হৈছোঁহি। আজি আমি উপস্থিত আছোঁ এখন গাহৰি ফাৰ্মত। এই গাহৰি ফাৰ্মখন আছে নগাঁও জিলাৰ মাছজাজৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত পকামুৱা ঘাট গাঁৱত। আৰু এইখন গাহৰি ফাৰ্ম আছে আমাৰ পিছফালে আপোনালোকে দেখিছে ঘৰটো। এখন গাহৰি ফাৰ্ম, এজন ব্যক্তিগত ফাৰ্ম এখন। তেখেতে কেনেদৰে ফাৰ্মখন কৰিছে, তেখেতৰ কি কি গাহৰি আছে, তেওঁ অকণমান ডাঙৰকৈ কৰিছে। গতিকে আহক আমি ফাৰ্মখন চাওঁগৈ আৰু লগতে ফাৰ্মৰ গৰাকীৰ লগতো কথা পাতোঁ, কেনেধৰণে তেওঁ এই ফাৰ্মখন কৰিছে। গতিকে আহক আমি ফাৰ্মখন চাওঁগৈ। বন্ধুসকল, আপোনালোকে ফাৰ্মখন দেখিছে। এই গোটেই ফাৰ্মখন সম্পূৰ্ণ কংক্ৰিটেৰে নিৰ্মিত আৰু ফাৰ্মখন সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তিতে কৰা হৈছে। গাহৰিবোৰৰ কাৰণে দুটাকৈ কোঠালি দিয়া হৈছে, আপোনালোকে দেখিছে। দুইটা কোঠালি ধৰক প্ৰতিজন গাহৰিৰ কাৰণে। পানীৰ কাৰণে, খাদ্যৰ কাৰণে এক্সট্ৰাকৈ যিটো পাত্ৰ আছে সেইটো কংক্ৰিটেৰে নিৰ্মাণ কৰি দিয়া হৈছে। আৰু উন্নত জাতৰ গাহৰি তেখেতে ৰাখিছে, হেমশ্বেয়াৰ প্ৰায় গোটেইখিনি। তাৰ মাজতে দুটা নে এটা আছে ইয়ৰ্কশ্বেয়াৰ, যিটো বগা গাহৰিটো। এয়া দেখিছে আপোনাৰ সম্পূৰ্ণ কংক্ৰিটেৰে আৰু যথেষ্টখিনি চাফ চিকুণকৈ ৰখা হৈছে। কোনো ধৰণৰ লেতেৰা নাই, দুৰ্গন্ধ নাই। অনবৰতে পৰিষ্কাৰ কৰি থকা হৈছে। আৰু এজন ইয়াৰে কৰ্মচাৰী ফাৰ্মখনৰে তেওঁ। আৰু এই দেখিছে আপোনালোকে সম্পূৰ্ণ ড্ৰাই ফ্ৰুট খোৱা হৈছে গাহৰিবিলাকক, ড্ৰাই ফ্ৰুটৰ বস্তা। গতিকে আহক আমি গৰাকীজনৰ লগতে কিছু কথা পাতোঁ তেওঁ ফাৰ্মখনৰ বিষয়ে। বন্ধুসকল, আপোনালোকে ফাৰ্মখন দেখিছে আৰু এই ফাৰ্মখনৰ গৰাকীজন আমাৰ লগতে আছে এইফালে আপোনালোকৰ। তেওঁলোকক আমি চিনাকি কৰিব বিচাৰিছোঁ। দাদা, আপোনাৰ নামটো ক'বচোন। হয়, মোৰ নাম প্ৰণৱ খাটনিয়াৰ। মোৰ ঘৰ ইয়াতে মাজগাঁৱতে। আৰু এখন ফাৰ্ম বিষয়ে চাগে ক'ব লাগিব। ঠিক আছে বাৰু। আপুনি ফাৰ্মখন কিমান দিন হ'ল কৰা? মোৰ এই দুবছৰ হ'ল। দুবছৰ। আচ্ছা, এই ঘৰটো আপুনি নিজে বনাই লৈছিলেনে? নাই, ঘৰটো একচুৱেলি মই বনোৱা নহয়। এই ঘৰটো 93 মানত আমাৰ ইয়াতে এটা গোট আছিলে, সপ্তৰথী আত্মসহায়ক গোট বুলি। তেওঁলোকে এই ফাৰ্মিং কৰিম বুলি এই বস্তুটো বনাইছিলে। বনোৱাৰ পাছত তেওঁলোকে 4 বছৰমান চলালে। 98 মানত এই ফাৰ্মখন বন্ধ হৈ গ'ল। তেতিয়াৰ পৰা ফাৰ্মখন এনেই পৰি আছিলে। পৰি থকাতে কি হ'ল, মই এই ফাৰ্মখন তেওঁলোকৰ সৈতে কথা পাতি পেলাই যে ফাৰ্মখন মই এনেকৈ নতুনকৈ আকৌ কিবা এটা প্ৰজেক্ট কৰিম বুলি ভাবিছোঁ, আপোনালোকে মোক সহায় কৰক। তেতিয়া কৈছে ঠিক আছে তুমি লোৱা। তো মই এতিয়া ইয়েৰলি মানে এটা লিজত লৈ পেলাই মই নিজে হেৰি কৰিছোঁ আৰু গোটেইখন চাফ চিকুণ কৰি ল'ব লগা হৈছে আৰু। ঠিক আছে। আপুনি এতিয়া এইখনৰ কাৰণে তেওঁলোকক নিশ্চয় বছৰি কিবা দিবলগীয়া হৈছে। কিমানমানকৈ দি আছে? বছৰি বৰ্তমান মই 20 হাজাৰকৈ দিছোঁ। ইয়াত 4 বিঘা মাটি আছে, লগত এটা পুখুৰীও আছে আৰু 1 বিঘা মুকলি মাটি আছে। গতিকে 20 হাজাৰকৈ দিওঁ। ঠিক আছে। এতিয়া গাহৰি পালনৰ কথা সুধিব পাৰিছোঁ যে আপুনি গাহৰি পালনৰ কথাটো আপুনি কেনেকৈ ভাবিলে যে মই এখন গাহৰি পালন কৰিম বুলি পেলাই? একচুৱেলি মই প্ৰাইভেট ছেক্টৰতে কাম কৰিছিলোঁ। 2006ৰ পৰা মই কাম কৰিছিলোঁ। 2006ত মই পুনে কল চেণ্টাৰত কৰিছিলোঁ। তাত মই 3 বছৰ কৰিলোঁ। তাৰপিছতে প্ৰাইভেট ছেক্টৰতে কৰি লাষ্ট টাইম মই 2017ত মাৰুতি কৰিছিলোঁ। আমাৰ এজ এ PDA ইনচাৰ্জ আছিলোঁ। তাৰপিছতে আহিলে মোৰ দাদা এজন ভেটেৰিনেৰী ডক্টৰ হয়। তো তেখেতক ক'লোঁ যে দাদা, মই বোলো আৰু লোকৰ তলত কাম কৰি বৰ অশান্তি লাগিছে, তো অকণমান বোলো কিবা এটা কি কৰিলে ভাল হয়, কেনেধৰণৰ কাম কৰিলে ভাল হয়, তো অকণমান মোক বোলো হেৰি কৰ। আৰু মই প্ৰথমে একচুৱেলি মই ব্ৰইলাৰ ফাৰ্ম খুলিম বুলি ভাবিছিলোঁ। তো দাদাই মোক ক'লে যে চা, ব্ৰইলাৰ ফাৰ্ম বস্তুটো হ'ল কি কোম্পানী আণ্ডাৰত আছে, তই তেনেকুৱা কাম কৰিলে তই মাৰ্কেটত ইমানখিনি মানে হেৰি কৰিব নোৱাৰিম মই, আৰু ধৰি লওক মাৰ্কেটটো গ্ৰহণ কৰিব নোৱাৰিম। তো মোক ক'লে তই গাহৰি ফাৰ্ম খোল, আৰু ইয়াত কষ্টও কম আৰু ইনভেষ্টটো প্ৰায় ব্ৰইলাৰৰ সৈতে সমানেই। তো মই তেতিয়া ক'লোঁ ঠিক আছে, তই মোক এতিয়া গাইড কৰ। তেতিয়া তেখেতে মোক মানে তেখেতৰ আণ্ডাৰতে তেখেতৰ চিনাকি মানুহৰ থ্ৰুৱেদি মোক ৰাণীত দুটা ৰাণীত ট্ৰেইনিং ল'লোঁ। আৰু এটা মই ইয়াতে নেফা বুলি এটা অৰ্গেনাইজেশ্যন আছে, গতিকে তাত ল'লোঁ। লোৱাৰ পাছতে মানে তাত একচুৱেলি মই নেফাত ডাইৰেক্ট লোৱা নাই, মই নেফাত এনেই মানে তাত গৈ গম ল'লোঁ আৰু গাহৰি পালন কেনেকৈ কৰিব পাৰি। তাৰপিছত দাদায়ো মোক যথেষ্টখিনি সহায় কৰিলে। তেখেতৰ নাম ডেভিড বৰদলৈ ডক্টৰ, তেখেতে ডিফুত চাকৰি কৰি আছে। তো তেখেতৰ থ্ৰুৱেদিয়ে মই প্ৰথমখিনি পোৱালি খেত্ৰীৰ পৰা আনিলোঁ। ছেকেণ্ড পোৱালিখিনি মই তেজপুৰৰ পৰা আনিলোঁ। তিমিৰ বুলি এজন ল'ৰা, তেখেতৰ ফাৰ্ম আছে ডাঙৰ, তেখেতৰ পৰা আনিলোঁ। তো তেনেকৈ আৰম্ভ কৰিলোঁ আৰু। আপুনি প্ৰথম অৱস্থাত গাহৰি পোৱালি কিমান আনিছিলে? প্ৰথম মই গাহৰি পোৱালি 12টা আনিছিলোঁ।
তো 12টা আনি পেলাই মই তাক প্ৰতিপালন কৰি মেলি ডাঙৰ হ'ল। এটা গাহৰি 90 কেজিমানলৈকে হৈছিলে। এইটো 8 মাহৰ ঘটনা আৰু ইয়াত মানে মই কিন্তু থলুৱাভাৱে একো খাদ্য খোৱা নাই। সম্পূৰ্ণ মই কিনা মানে গোদৰেজ আৰু মহাৰাষ্ট্ৰৰ দানাৰ ওপৰতে নিৰ্ভৰ কৰিয়ে চলিছোঁ। আৰু মানে আমাৰ কিছুমান মানুহে ধৰি লওক আপোনাৰ কি কচু কিবা কিবি তুঁহগুৰি খুৱাই, মই তেনেকুৱা ধৰণৰ একো খোৱা নাই। আপোনাৰ সম্পূৰ্ণ আপুনি কিনা যিটো ড্ৰাই ফ্ৰুটটো যে সম্পূৰ্ণ ড্ৰাই ফ্ৰুট, এইটো আপোনাৰ ব্ৰইলাৰ দানা নিচিনা পেলেটত পোৱা যায় আৰু মানে মেছতো পোৱা যায় মানে গুড়ি, কিন্তু মই পেলেটটোৱে খুৱাওঁ মানে গোটা আৰু ভুজিয়া নিচিনা। তো মই 8 মাহত কিনিছিলোঁ 2 মাহ মানে 50 দিনীয়া 60 দিনীয়া পোৱালি, মই 8 মাহ পুহিলোঁ 90 কেজিলৈকে হৈছে মোৰ তাত। এই পোৱালিবোৰ কিমানমানকৈ কিনিছিলে আপুনি? মই কিনিছিলোঁ সেয়া পোৱালি 3,500কৈ। 3,500 আৰু বিক্ৰী কৰোঁতে আপুনি কিমানমান বিক্ৰী কৰিলে বাৰু? মানে সকলোতে সমান দাম নাই পোৱা, কিন্তু এভাৰেজ মানে একে মিনিমাম 13,000ত বেচিছোঁ আৰু মেক্সিমাম 22,000লৈকে বেচিছোঁ। হয় নেকি? হয়। আৰু বৰ্তমান এতিয়া আপোনাৰ কি গাহৰি আছে? বৰ্তমান মোৰ তাত সেই 12টাটো বেচিলোঁ, তাৰপাছত মই আকৌ 2টা আনিলোঁ। সেই 2টা আপোনালোকে দেখিবই অকণমান ডাঙৰ হৈ আছে। বৰ্তমান সিহঁতে মানে হিটত আহিব হৈছে আৰু তাৰপাছত মই 10টা আনিলোঁ। এতিয়া টোটেল আকৌ 12টাই আছে মোৰ। এনেই আপুনি এতিয়ালৈকে প্ৰথমবাৰ কৰাৰ পৰা ধৰি এতিয়ালৈকে মানে কেইটা পাল হৈ গ'লে ধৰক কেইবাৰ আনিলে আৰু কেইবাৰ বিক্ৰী কৰিলে? একচুৱেলি এটা বেটছে মই এৰি দিলোঁ। প্ৰথম যি 12টা আনিছিলোঁ সেই 12টা ডাঙৰ কৰি মানে সেইকেইটা অলৰেডি ফেটেনিং মানে মাংসৰ কাৰণে আনিছিলোঁ মই, তো মাংস হিচাপে তাক এৰি দিলোঁ। এতিয়া যিখিনি আনিছোঁ ইয়াৰে 6জনী মাইকী আছে, সিহঁতক মই ব্ৰিডিঙৰ কাৰণে মানে ৰাখিম। আৰু এইটো কি ছেকেণ্ড বেটছ মানে? এইটো ছেকেণ্ড বেটছ হয়। আৰু এই গাহৰি কি জাতৰ গাহৰি গোটেইকেইটা যে আছে আপোনাৰ? গোটেইকেইটা হেমচাৰে, খালি মাত্ৰ এটাহে য়ৰ্কশ্বায়াৰ আছে, তাকো সি বৰ হয় মানে মতা, আৰু তাৰ মানে ব্ৰিডিঙৰ কাৰণে তাৰ সঁচ কঠীয়া ৰাখিবৰ কাৰণে ৰাখিছোঁ। ঠিকে আছে। আৰু এই গাহৰিবোৰ প্ৰতিপালনৰ ক্ষেত্ৰত আপুনি নিজে প্ৰতিপালন কৰে নে মানুহ ৰাখিছে? মানে ল'ৰা এজন আছে, তেখেতৰ নাম চানি বুলি মাতোঁ। তো তেখেতেও কৰে মেক্সিমাম টাইম, কিন্তু তাৰ মাজতে মোৰ এনেই কামৰ মানে মোৰ অলপ বাহিৰত থাকিব লগা হয়। অন্য কাম একো নাই আৰু মই ফাৰ্মখনেই মোৰ কাম, তথাপিও দানা চানা বা এনেকৈ মিটিং চিটিং বা ঘৰো কিছুমান লেঠা থাকে, এনেই দুইজনে সমানে কাম কৰোঁ আৰু, কিন্তু মেক্সিমাম টাইম সি এনি টাইম ইয়াতে থাকে। এনেই চাফা তাফা কৰাত বা ৰাতিপুৱা বা আবেলি মই নিজে আহোঁ প্ৰায়খিনি সময়। গাহৰি আপোনাৰ মাংস হিচাপে প্ৰথমবাৰ বিক্ৰী কৰিছিলে? প্ৰথমবাৰ মই মাংস হিচাপে বিক্ৰী কৰিছিলোঁ। ইয়াৰ মাৰ্কেটটো আপুনি ক'ত পাইছিল? ধৰক ওচৰতে নে ক'ৰবাত অলপ আঁতৰত লৈ গৈছে? মাৰ্কেটটো এনেই আমাৰ লোকেল মাৰ্কেট আছে দলংঘাটতে, যথেষ্ট মানে সপ্তাহত 2খন বজাৰ হয়, তেওঁ নিছে। আৰু কঠীয়াতলিও এটা ভাল মাৰ্কেট আমাৰ নগাঁৱত চবেই চিনি পায়, কঠীয়াতলি মাংস বুলি ক'লে ভাল, তেওঁলোকৰ নিছেহি মোৰ পৰা। মানে 12টাৰ 7টা আমাৰ লোকেল মাৰ্কেট গৈছে আৰু 5টা আপোনাৰ কঠীয়াতলিত গৈছে, আৰু এটা মই নিজে কাটিছোঁ। আপুনি গাহৰি পালনৰ ক্ষেত্ৰত ট্ৰেইনিং লৈছিলোঁ বুলি কৈছিলে, হয়। এই ট্ৰেইনিংটো আপুনি কেনেধৰণৰ ক'ত লৈছিলে আৰু এইটো চৰকাৰী নে বেচৰকাৰী নে কেনেকুৱা আছিলে? এইটো আপোনাৰ চৰকাৰী নিচিনাই, মানে ৰাণীত আমাৰ যিটো হেৰি আছে আপোনাৰ ৰিচাৰ্চ চেণ্টাৰ আছে, তাত লৈছিলোঁ মই। মোৰ দাদাৰ থ্ৰুদি লৈছিলোঁ, তেখেতে ক'ত কি কেনেকৈ কৰিলে নাজানো আৰু ফিজো বহুত কম দিব লাগে, 1400 টকা মাত্ৰ, থকা খোৱা সকলো ফ্ৰী। আৰু এইটো কিমান দিনীয়া ট্ৰেইনিং আছিলে বাৰু? এইটো আপোনাৰ 3 দিনীয়া। 3 দিনীয়া? হয়। 3 দিনত আপোনাৰ গোটেই ট্ৰেইনিংটো লৈ আহিলে? হয়। বাৰু ঠিকে আছে। আৰু আপোনাৰ এই গাহৰিবিলাকৰ ক্ষেত্ৰত বেমাৰ আজাৰ কথা সুধিব, কিবা বেমাৰ আজাৰ হৈছে নেকি ল'ৰা? বেমাৰ মানে একচুৱেলি গাহৰিৰ ক্ষেত্ৰত মোৰ এই লাষ্ট টাইম এই 5টা গাহৰি পক্স হৈছিলে। এইটো আপোনাৰ সেইটো কাৰণে মই এই দাদাৰ সৈতে কনচাল্ট কৰি অলপ বেজি চেজি মাৰিলোঁ। তাৰবাদে এনেই খজুৱতি নৰ্মেল, সেইটো একো নাই, থাকেই আৰু। আৰু অন্যান্য কিবা ভেকচিন চেকচিন দিছে নেকি আপুনি? ভেকচিন আমাৰ সোৱাইন ফ্লু ভেকচিন থাকে 6 মাহৰ মূৰে। তাৰ বাদেও আপোনাৰ এই পক্সৰ কাৰণে আমি মাৰিছিলোঁ, মই নামটো একচুৱেলি পাহৰিলোঁ, তাতে আছে ঔষধখিনি। আৰু বাকী আপোনাৰ যিটো খজুৱতিটোৰ কাৰণে মানে বুটক্স বুলি এটা লিকুইড আছে, সেইটো আপোনাৰ পানীত মিক্স কৰি পেলাই স্প্ৰে কৰি দিওঁ গাত, আৰু পকাখনতো স্প্ৰে কৰি দিওঁ। আৰু তাৰ বাদেও টিকিল এনেকৈ আছে আৰু বহুত ধৰণৰ, যিটো মাৰ্কেটত এভেইলেবল পাওঁ সেইটোকে আনি পেলাই ইউজ কৰোঁ আৰু। আৰু এতিয়া আপোনাৰতো 4 বছৰ হ'ল হ'বনে? নাই, মোৰ ফাৰ্ম 2 বছৰ হৈছে। আৰু এই 2 বছৰত আপুনি লাভ হোৱা যেন পাইছেনে বাৰু? যোৱা বছৰ মোটামুটি লাভতে আছোঁ। তাৰমানে কি হয়, ধৰি লওক আপুনি যদি সকলোখিনি ইনক্লুড কৰিবলৈ যায় তেনেহ'লে লাভ নাই হোৱা, কিন্তু এনেই থকা মানুহ এজনৰ কাৰণে এইখিনি ধৰি লওক মই $1,20,000 টকা ইনভেষ্ট কৰি মই যদি 1,80,000 পাইছোঁ, সকলোখিনি খৰচ বাদ দি মোটামুটি লাভতে আছোঁ। যিখিনি ঔষধ ব্যৱহাৰ কৰিছিলে এই আপোনাৰ গাহৰিখিনিৰ কাৰণে, কোনটো ধৰণৰ কেনেধৰণৰ কোনটো ঔষধ কি ধৰণে ব্যৱহাৰ কৰিছে, কোনটো বেমাৰৰ কাৰণে আপোনালোক ক'বচোন? একচুৱেলি প্ৰথম কথা হ'ল কি, মই 2টা বেমাৰে ফেচ কৰিছোঁ। এটা হ'ল আপোনাৰ খজুৱতি, 2 নম্বৰ আপোনাৰ পক্স, মানে যিটো আপোনাৰ সোৱাইন পক্স বুলি কয়।
এতিয়া খজুৱতিটোৰ কাৰণে মই ডোৰামেক্টিন বুলি এই ঔষধটো ইউজ কৰোঁ। এইটো আপোনাৰ পাৰ বডি ৱেইটত 30 কিলো বডি ৱেইটত 1 ml কে দিব লাগে। এইটো স্কিনৰ তলত দিব লাগে, কাণৰ গুৰিত তাৰমানে। জেনেৰেলি গাহৰিটো স্কিন বুলিবলৈ খুব নাই জেগা, কাণখনৰ ওচৰতে এটা জেগা আছে য'ত নেকি স্কিন পোৱা যায়, সেই কাণৰ তলত দিব লাগে। তাৰ বাদে আপোনাৰ এনেই আপোনাৰ হেৰিৰ কাৰণে এইটো ধৰি লওক তাৰ বডিৰ ৰেজিষ্টেণ্ট পাৱাৰটো বঢ়াবৰ কাৰণে এইটো লিভামিছল বুলি এটা মানে ইনজেকশ্যন পোৱা যায়। সেইটো আপোনাৰ 25 কেজি ৱেইটত 1 ml কে ইনজেকশ্যন হয়। গোটেইকেইটা ইনজেকশ্যনেই ইউজ কৰিছোঁ মই। আৰু বাকী এনেই আপোনাৰ গ্ৰ'থৰ কাৰণে মানুহে জেনেৰেলি মানে ইণ্টাৰভিটা বুলি ভিটামিন A, D, E, H এইটো মৰা যায় মাজে মাজে, এইটো ইমান হেৰি নহয় আৰু এনেই মেইনলি এই দুটাই। আৰু আপোনাৰ যিটো খজুৱতিৰ কাৰণেতো একচুৱেলি ইয়াত নাই এতিয়া। বুটক্স বুলি এটা লিকুইড আছে, সেইটো আপোনাৰ পানী সৈতে মিক্স কৰি কিছুমানে গা ধুৱাই দিয়ে বা কিছুমানে মেচিন থাকিলে স্প্ৰে কৰি দিলে সুবিধা হয় আৰু সেইটোৱে। আৰু বাকী এইটো আছে আপোনাৰ টপিকিউৰ, এইটো আপোনাৰ এই খজুৱতি হোৱাৰ পিছত যদি ছাল এৰাই মাখি চাখি পৰে তেতিয়া এই বস্তুটো স্প্ৰে কৰি দিয়া যায় তাতে। হয়, এইখিনি আৰু বিশেষ মেডিচিন ইউজ কৰিবলগীয়া হোৱা নাই মোৰ। আপোনালোকে দেখিলেই ফাৰ্মখন বৰ সুন্দৰকৈ হেৰি কৰিছে তেওঁলোকে। ফাৰ্মখন বৈজ্ঞানিক পদ্ধতিৰে তেওঁ কৰিছে, দেখিছে কি ধুনীয়াকৈ চাফা কৰি ৰাখিছে, প্ৰতিটো গাহৰিকে প্ৰতিপালন কৰিছে খুব সুন্দৰকৈ। তেখেতে যথেষ্টখিনি লাভৱানো হৈছে আৰু তেখেতে আগলৈও হয়তো ডাঙৰ কৰিব ফাৰ্মখন। গতিকে আপোনালোকে ফাৰ্মখন দেখিছে নিশ্চয় আপোনালোকে এনেধৰণে ফাৰ্মবোৰ দেখি নিজে অনুপ্ৰাণিত হ'ব, নিজকেও এনেধৰণে ফাৰ্ম খুলিবলৈ আপোনালোকে আগ্ৰহী হ'ব। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে শেষ কৰিব বিচাৰিছোঁ। আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে আমাক কমেণ্ট কৰিব। যদি কিছু কথা আমাৰ পৰা জানিব বিচাৰে আমাক কমেণ্ট বক্সত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপুনি আমাৰ চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো লগতে টিপি থৈ দিব, যাতে নতুন ভিডিঅ' ন'টিফিকেশ্যনবোৰ পাই থাকে আপোনালোকে। গতিকে অহা খণ্ডত নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'মেই। তেতিয়ালৈ নমস্কাৰ।